নমস্কাৰ অসমবাসী ৰাইজ স্বাগতম জনাইছোঁ ৰাইডাৰ ভাই ইউটিউব চেনেলত। আৰু আজি আহিলোঁ জাগিৰোড আৰু নতুনকৈ জাগিৰোডৰ ব্ৰিজখন অপেনিং হৈ গ'ল ৰেলৱে ক্ৰছিঙৰ ওপৰত। এইখন চাওক, এইফালে ধুনীয়াকৈ দেখাই চাই থাকিব। আৰু ভিডিঅ'টো অলপমান হ'ব, মানে মিনি ব্লগ হ'ব, বেছি সময়ৰ ভিডিঅ' নহয়। এইফালে এটা পিকনিক পাৰ্টি। এইখনে হৈছে জাগিৰোডৰ নতুন ব্ৰিজ, নতুন ফ্লাইঅভাৰ। একদম ধুনীয়া লাগিছে, একদম লাইটিং চাইটিং কৰি ধুনীয়াকৈ ৰাখিছে। মানে অপেনিং কৰিছে আৰু আজিয়ে খুলিছে ৰাইজৰ কাৰণে। আজি জাগিৰোডত এই ব্ৰিজখনৰ লগতে কেইবাটাও আঁচনি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই উৰণ সেতুৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰে 700খন আসনযুক্ত শীততাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ এটা, লগতে লোক নিৰ্মাণ বিভাগৰ ডাক বংলা এটা, আৰু জাগিৰোড উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয় ডেভেলপমেণ্ট অফিচ, লগতে চাইকেল ট্ৰেক এটা।